বন্ধুসকল ইয়াৰে পৰাই আৰম্ভ হয় ৰবৰ বাগান। এই প্ৰথম গছ কি দেখিছে? এই চিকাৰী বয় কি দেখিছ? হা কিবা দেখি পালে? মোৰ টুটি আহিছে আৰু টুটিৰ মাকটো আহিছে আজি। ৰবৰ গছ এই দুটা পাথৰ বোম পাথৰ। ইয়াত কিবা আছিল নেকি আগতে? এইটো ধন্দৰটোত হেৰি এই ঘৰমটো এই গুহাটোত আগতে বাঘ আছিলে। বাঘ যেতিয়া এইবোৰ ঠাইত মানে ৰবৰ বাগান বনোৱা নাছিল তেতিয়া মানুহবোৰ মানে খুব কমকৈ অহা যোৱা কৰিছিলে এই ঘূলিটোত। আপোনালোকে ভিডিঅ'ত এনেকুৱা গম নাপাব কিমান ডেঞ্জাৰ আছে এই ঘূলিটো। একদম নিজৰ চকুৰে দেখিলেহে আপোনালোকে গম পাব। তো এইটো গুহা আছিলে এটা, ইয়াতে আগতে বাঘ থাকে। এইটো নাই বাৰু, এইটো আছিলে এনেকুৱাকৈ ৰাস্তাটো নাছিলে আগত। এইটো মানুহে পাথৰটো কিবাকৈ ভাঙি পেলাই ৰাস্তাটো বনাইছে। ৰাস্তা গোটেই বন্ধুসকল দেখিছে, কিন্তু ৰাস্তা নাছিলে, পাথৰটো ভাঙাই পেলাই বনাইছে ৰাস্তা। ওটো দেখিছে নে গাইছ? এজন মানুহ আমাৰ মণিদা, তেখেতে ৰবৰ উঠোৱা হৈ গ'ল চাগে তেখেতৰ। খালী বাল্টিকেইটা লৈ ৰখি আছে। আপোনাক জুম কৰি দিওঁ অলপমান। ওটো দেখিছেনে? মানুহটো বহি আছে। ওটো দেখিছে বহি আছে, ৰবৰ উঠাব আহিছে। ৰবৰ চিট বনাই এইবোৰ ৰেডি কৰি ৰাখিছে। এইকেইটা মেচিন, এই মেচিনতে সিহঁতে ৰবৰ চিটটো বনায়। এনেকুৱাকৈ ৰবৰটো উঠাই পেলাই চেকনি, আজিকালি চেকনি মাৰে নেকি? চেকে চাগে, মই নাজানো। এনেকুৱাকৈ তোতে হাৰে এই পাথৰটোৰ ওপৰত মানে মোৰ মামা লাগে মানুহজন। সি মানে ইয়াতে ঘৰ বনাইছিলে। দেখিছিলে পোচ বনাইছে, মানে পাথৰৰ ওপৰত পোচ বনাই দিছে। পাথৰৰ ওপৰত পাকাৰে পোচ বনাই ঘৰ বনাইছে। তাৰপিছত যেতিয়াৰ পৰা আমাৰ এই পাহাৰৰ মানে হাতী থাকিলে, আগমন থাকিলে, তাৰপিছৰ পৰা তাৰমানে হাতী আহি পেলাই চাংঘৰত উঠি যোৱা যিটো চিৰি, জখলা বুলি কয়, সেই জখলা মানে ভাঙি দিয়ে, মানে জখলাটো ভাঙি দিয়ে মানে। সেইবাবে ঘৰটো এটা সময়ত মানে এৰিব লগা হ'ল আৰু আমাৰ মামাৰ। এনেকুৱা মানে এনেকুৱা বাছ। তো এইখিনিতে মই বন্ধুসকল গৈ আছোঁ। মই যি এটা বিশেষ ঠাই দেখুৱাম বুলি কৈছোঁ আপোনালোকক, সেই ঠাইটো চাবলৈ গৈ আছোঁ। বহুত দূৰ আছে ঘৰটো। ভাল প্ৰডাকশ্যন আছে এই বস্তুপাত। কি ভাল মানে হেৰি আছে, এই বস্তুবোৰ আছে। এই গছৰ নামটো কি জানে আপোনালোকে? এইটোক আমি চাহ তামোল বুলি কওঁ, আমি অসমীয়া ভাষাত চাহ তামোল, কিন্তু বেলেগ নাম আছে নেকি নাজানো মই। এইটো খুব হাতীয়ে খায়, হাতী বাবুৰ মানে তামাম খায়। এইটো আগত বহুত আছিলে এই গছজোপা আমাৰ পাহাৰত, কিন্তু এতিয়া পাবলৈ নাই। কাৰণ এই হাতী বাবুকেইটা পূৰা মানে ভাঙি মটকি মানে খাই মানে শেষ কৰি দিব, পূৰা চাফ কৰি দিয়ে। তো মই আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ ইয়াতে মানে চুৰত পাত পায়। চুৰত পাত সেইটো গাত লাগিলে তামাম ৰৌ ফাইনেলি গছ মই পাই গ'লোঁ, সেই পুখুৰীটো পাই গ'লোঁ ফাইনেলি গাইছ। কিন্তু অলপ সলনি
গৈ আছোঁ ফাইনেলি গাইছ। দেখা পাইছে আপোনালোকে, দেখা পাব এইটো চাই লওক বাইক গাইছ, এইটো গাঁতটো দেখা পাইছে গাইছ, কি ধুনীয়া চাফা পানী দেখা পাইছে। আচলতে আমি সৰুতে আহোঁতে এইখিনিত এটা পাথৰ আছিলে, এইখিনি পাথৰ আছিলে আৰু এইটো আপোনাৰ দহটো কমি গ'ল। মই চাই দিওঁ দহটো কিমান আছে, পাই গ'লোঁ বন্ধুসকল, ভাল লাগিছে কিন্তু নিজকে। আগতে মানে প্ৰায় 1 কমৰ মান আছিলে দহটো, তো এতিয়া আপোনালোকক দেখাই দিছোঁ। এইখিনি জুখিছোঁ, বহুতখিনি কমি গ'ল গাইছ, 50% কমি গ'ল। এতিয়া 1 আঁঠুহে আছে, আগতে 1 কমৰ আছিলে, এতিয়া 1 আঁঠু আছে। চাওক কিমান ধুনীয়া চফা পানীটো, দেখিছে না গাইছ? চাওক বন্ধুসকল কিমান ধুনীয়া চফা পানী, দেখিছে না? মানে মেইনলি এইটো ফুটি গ'ল। কিবা মাছ আছে, এতিয়াও মাছ আছে, আগতো আছিলে মাছ আছে। তলত পানীটো কৰিছে, লৰাই দিলে, লেতেৰা কৰিলে। তো বন্ধুসকল ফাইনেলি মই জেগাটো পাই গ'লোঁ। কিন্তু এটা কথা মই বুজি নাপালোঁ, মই যেতিয়া আহিছিলোঁ তেতিয়া সৰু সময়তে এইডোখৰত এটা পাথৰ আছিলে আৰু এই বাজোপাটো নাছিলে। এই বাজোপাটো পিছত জন্ম হৈছে। চফা পানী মই আপোনালোকক মোৰ মোবাইলটোৱে ডুবাই দিম, আপোনালোকে চাব দেই গাইছ, পানীটো কিমান চাফা চাব হা, কিমান ধুনীয়াকৈ পানী দেখিব পাৰি তলত। পানী তলত মই ডুবাই দিলোঁ। ন পুটি নাহে, যাওক ওলাওক। তো